John Cartwright, sir, and respected distinguished guests, and I would not name them each and everybody, and the distinguished special guests who are sitting on dais, I will not able to read out their name. I apologize for this. Ladies and gentlemen, today we have come here to remember the day of foundation day of this HPLC. I thank the committee who has given me this opportunity to speak few words on behalf of my community and as a tribal activist. And I will not take much. I will speak only two things about our right, about our freedom, about our equality. Before I start, I want to ask one simple question to my each and every fellow brothers who are sitting here. আপোনালোকক মই এটা প্ৰশ্ন সুধিম যে আপোনালোকে ইন্ডিয়ান হয় নে নহয়? ইন্ডিয়ান হয় নে নহয়? আপোনালোকে শিডিউল ট্রাইব হয় না? এই জঙ্গল জমিনৰ মালিক হয় না? যদি জঙ্গলৰ মালিক, কাৰ্বি আংলঙৰ মালিক, অসমৰ যদি পুত্ৰ বুলি কয়, ইংৰাজীত কয় যদি আমি স্থান অফ দ্য সইল বুলি যদি কয়, আমাৰ অধিকাৰ আছে নে নাই? হাবি জঙ্গল কোনে সভা কৰিছিলে? আমি সকলোৱে ট্ৰাইবেল কিনিয়ে আমি বাঘ বালুক খেদিছো, হাতী খেদিছো, জঙ্গল সভা কৰিছো, নদীত মাছ ধৰিছো, ধৰিছে না ধৰা নাই? আজি মাছ এটা ধৰিব নোৱাৰে, আমি ট্ৰাইবেল কিমান কমজোৰ। আমি গছ এটা কাটিব নোৱাৰো, আমি কিমান কমজোৰ। কমজোৰ হয় নে নহয়? কমজোৰ ন, কিন্তু ইণ্ডিয়ানত কয় ট্ৰাইবেল বিলাক বহুত তাগৰা আছে, বহুত ষ্ট্ৰং আছে বুলি কয়। আমি তাগৰা মানুহ, আমাক হাতী ভয় খায়, আমাক টাইগাৰ বি ভয় খায়। লেকিন আমি এটা বস্তু কেলৈ ভয় খায়? আমি ভয় কৰা বস্তু এটা আছে। আমাক এতিয়া কি লাগে? আমাক ন্যায় লাগে। আমাৰ মানুহ যেতিয়া মাৰে পুলিচে, আমি কম উই ওয়ান্ট জাস্টিস বুলি ৰাস্তাত আহি আমি চিঞৰিং, উই শাউট অন দ্য ষ্ট্ৰীট, উই ওয়ান্ট জাস্টিস, জাস্টিস। হোৱাট ইজ জাস্টিস? মই সুধিবলৈ বিচাৰিছো। ন্যায় বুলি কয়। আমি ন্যায় সদায় নেপাওঁ। উই আৰ ডিপ্ৰাইভড অফ জাস্টিস। Why we are deprived of justice? Only the reason is we are innocent about our right. Amar odhikar ami nezanu. Amar সংবিধানত constitution dia সংবিধানৰ অধিকাৰ খিনি আমি nezanu. Amar hoy pelai mat matibor kana MLA ami represent পঠিয়াইছো. আমি পঠিয়াইছো আমাৰ MCL বুলি কয়, autonomy council অকল কাৰ্বি কাউন্সিল নহয়, মিচিং কাউন্সিল আছে, দেউৰী কাউন্সিল আছে, বড়ো কাউন্সিল আছে, ৰাভা কাউন্সিল আছে, হয় নে নহয়? কাউন্সিলৰ EM GM ৰ কাম কি? আমাক ৰিপ্ৰেজেন্ট কৰিব লাগে, আমাৰ দুখ সুখটো প্লেস কৰিব লাগে, লাগে না নালাগে? কিন্তু আমাৰ MLA, আমাৰ EM, আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ বিলাক, আমাৰ পঞ্চায়তৰ মেম্বাৰ বিলাক, আমার মেম্বার পার্লামেন্ট বিলাক কি হয় জানে না? তেখেতসকলক কয় মই ইয়েস ম্যান জানে না? গরুয়ে কণী পাৰে না? ওই কোন গরু কণী পাৰে? गाय अंडा देता है, कभी नहीं अंडा देता है। गरुए तामुल को सर उठे ना? अरे देर साइड कभी गाय तामुल पे चढ़ता है? कभी नहीं। लेकिन हमारा जो MLA, हमारा जो MP है, हमारा जो EM है, जो GM है, ये लोग सब यस-मैन है। ये यस-मैन कल्चर के लिए, because of them, today we are not getting our justice.
The constitution in India is becoming the meaningless for us. Dr. Ambedkar has written the constitution. In the constitution, it is very clearly written. Article 14 koise equality. Tate koise Indian সংবিধান যেটা স্টার্ট করে কিতাবটো উই দ্য পিপল বুলি কয় আপুনি সকলোৱে ইন্ডিয়ান বুলি ক'লে আমি যদি ইন্ডিয়ান হয় আমাক ইকুৱেলিটি দিব লাগে না নালাগে কওক যদি ইকুৱেলিটি লাগে অসম চৰকাৰে আজি 73 ইয়াৰ্স আমাক কাণত আঁঠু কৰাই কিয় কৈছে because of yes man culture এই yes man culture বিলাকক এতিয়া কি কৰিব লাগিব আমি ডিলিট কৰিব লাগিব পাৰিব না নোৱাৰিব এই কাৰণে জন কাটাৰ ইণ্ডিয়া এটা মানুহ অসমত আইএছ অফিচাৰ হাজাৰ আছে সিনিয়ৰ এছিএছ অফিচাৰ আছে কোনো এটা মানুহে মাত মাতিবলৈ অহা নাই নিজৰ জাতিৰ কাৰণে আছে এজনে জন কাটাৰ ইণ্ডিয়া এজন আছে তেখেতে মাত মাতি আছে আৰু তেখেতৰ ঘৰ বাৰী এৰি ল'ৰা ছোৱালী এৰি ৰিটায়াৰমেণ্টত এই বয়সত এই বুঢ়া বয়সত তেখেতে আপোনালোকৰ স্বাধীনৰ কাৰণে খাজিয়া কৰি আছে তেখেতে আপোনালোকৰ কাৰণে মাত মাতি আছে তেখেতক ছ'চিয়েল মিডিয়াত বেয়াকৈ গালি দিয়ে তেখেতক জেলত লৈ গৈছে অনলি জন কাটাৰ ইজ চাউটিং এণ্ড ৰেজিং ভইচ অনলি ফৰ দ্য ইণ্টাৰেষ্ট অফ ইউ পিপুল আৰু জন কাটাৰ ইণ্টি ছাৰ লগত এছপিএছচিএলৰ যিটো all party hills leader conference or manukinie dedicate korar karone to this extent ami aji ai paisu pise boy besi kotha nokom nori to hodia jabole tatu meeting ase but before that boy especially particularly eta kotha eta kom amar India democracy legislature blake law banai kone legislature hoy MP member of parliament MLA blake amar kane law banai আৰু এক্সিকিউটিভে লবিলাক এক্সিকিউট কৰে আৰু জুডিচিয়াৰী কোৰ্টে কি কৰে ডিসপুটটো সলভ কৰে ইণ্ডিয়াত ভাৰতত অসমত আমি ট্ৰাইবেল মানুহক কিমান অত্যাচাৰ চলিছে ইমান এট্ৰচিটি হৈছে কাউন্টলেছ এভৰি ডে এভৰি সেকেন্ড মোৰ ট্ৰাইবেল ছোৱালী ৰেপ হৈছে ট্ৰাইবেল ল'ৰাবিলাকক ফেক কাউণ্টাৰ কৰিছে ট্ৰাইবেল মানুহবিলাকৰ ফলছ কেছ দিছে কিন্তু আজিলৈকে কোনো মাত মাতা নাই আৰু ট্ৰাইবেলৰ কাৰণে মাত মাতিবৰ কাৰণে আমি ওলাই আহিছো আপোনালোকে ওলাই আহিছে ইউ অল আৰ কামিং আপ এই কাৰণে আপোনালোকে জানিব লাগে আমাৰ কি ৰাইট আছে কনষ্টিটিউচনেল ৰাইটটো জানিলে নহ'ব পাৰ্লামেণ্টে 1889ত শিডিউল কাষ্ট শিডিউল ট্ৰাইব বুলি এটা এট্ৰচিটি এক্ট ল পাছ কৰিছে এই লটো very important law but this important law is made for the protection of the tribal people but this book is made meaningless by the government of Assam this book the scheduled caste scheduled tribe prevention of atrocity act this is a law this law is made by the parliament is the biggest and the highest legislature hey parliament bonwa law to আজি ডেটত অসম চৰকাৰে ইন্টেনশনালি উইথ মালাফাইড ইন্টেনশনত আমাক আজিলৈকে ইমপ্লিমেন্ট কৰি দিয়া নাই এই ইমপ্লিমেন্ট কৰি নিদিয়াৰ কাৰণে আমাৰ অফিচত যেতিয়া যায় ডিসি আমাক পাত্তা নিদিয়ে সিও পাত্তা নিদিয়ে পুলিচ থানাত গৈ পুলিচে ৰেজিষ্টাৰ নকৰে আমি ন্যায় ক'ত পাম कहां से हम लोग न्याय मिलेगा where we will go and knock the door for justice হয় না নয় আপোনালোকে বেমাৰ হলে ক'ত যায় ডক্টৰটা যায় কাজিয়া হলে ক'ত যাব আমি থানাত যাম না হ্যাঁ থানাত যেতিয়া পুলিচের কেস রেজিস্টার নকৰে আমি ক'ত যাম নিজকে কম না আৰু রুল অফ ল কৈছে law is equal before the eye of law বুলি কৈছে in the eye of law we all are equal but when the question come about the tribal people we are always discriminated tribal people are always subjugated in the name of development tribal land is all been finished
In the name of religion, we are destroyed. Now, government has one theory. That theory is divide and destroy tribal. Bhupen Hazarika Daware koisile, ami edin bogonia hom. We are going to become a refugee. Yes, it is on the way that we tribal. We stand up the soil. We are going to become a refugee. We are already a second class in this country. Now, how long we will be a second class? Amar nijor matin ami keneka second class hom. Ami to second class hobo nwaro nohoy. Ami bhik mangi khabo nwaro nohoy. Amar mati ase, amar gos gosoni ase, ami hiya jonom hoise, amar odhikar ase. He odhikar kini amak kyo diya nai? He odhikar kini pabor karone সংবিধানত এই পাহাড় এলেকাত আপোনালোকক 6 শিডিউল দিছে। আজি অৰুণাচলত মাটি এক টুকুৰা নাই গভৰ্ণমেণ্টৰ। গছ এটা কাটিবলৈ গ'লে গভৰ্ণমেণ্টে প্ৰাইভেট মানুহৰ পৰা কিনে, নদীটোৰ মালিক ওলায়। কিন্তু অসমত ট্ৰাইবেল সকলে আমাৰ কোনো ৰাস্তা নাই। কিয় ৰাস্তা নাই? Because we are again unaware about their right. We do not know what is our right. আমি নেজানো আমাৰ কি অধিকাৰ আছে। সেই অধিকাৰ নেজানাৰ কাৰণে আমি বহুতখিনি জেগাত বঞ্চিত হৈছে। আমি লঞ্চিত হৈ আছো। এই কাৰণে আমাৰ যিবিলাকত লিডাৰ বুলি আমি ইয়াৰ পৰা সিলেক্ট কৰি পঠিয়াও, ইলেকশ্যনত ভোট মাৰি দি পঠিয়াও, তেখেতসকলক আমি এতিয়া ৰিপ্লেচ কৰা সময় আহিলে। টাইম হেজ কাম টু চেঞ্জ। পাৰিব না? আৰে যদি পাৰে হাত চাপৰি এবাৰ মাৰক। আমাক পৰিৱৰ্তন লাগে। কংগ্ৰেছৰ দিনত আঁঠুৱা কম্বল লৈ পেলাই আপোনাক ব্লেকমেইল কৰিলে। বিজেপিৰ দিনত কি আহিছে? অৰুণোদয় আঁচনি আহিছে। নচলিব বুলি কওক চবে। আমাক ব্লেকমেইল নকৰিব, আৰু আমাক এক্সপ্লইট নকৰিব, আমাক ডিছক্ৰিমিনেট নকৰিব। আমাৰ মাটি আপোনালোকে মিছা কথা কৈ ল'ব নালাগে। আমাৰ মাটি আমাৰ অধিকাৰ। সকলোৱে কওক আমাৰ মাটি। আপোনালোকে কওক আমাৰ অধিকাৰ। মই কওক আমাৰ মাটি, আপোনালোকে কওক আমাৰ অধিকাৰ। না ছাৰক সুধিব লাগে। তো আপোনালোকে ক'ব লাগিব আমাৰ অধিকাৰ। মই কম আমাৰ মাটি, আপোনালোকে কব আমাৰ অধিকাৰ। আমাৰ মাটি, সকলোৱে উঠক আমাৰ মাটি, চবে উঠক আমাৰ মাটি। আমাক লাগে, মই কম আমাক লাগে ক'লে আপোনালোকে কওক পৰিৱৰ্তন। আমাক লাগে, অ বাইদেউবিলাক উঠক। আমাক লাগে, we want reform. We want reform বুলি কওক। We want হ'ব। থেংক ইউ ছ' মাছ। আমি যেতিয়া পুলিচৰ থানাত যাওঁ, আমাৰ কেছ ৰেজিষ্টাৰ নহয়। মই সৰু উদাহৰণ এটা দিওঁ। আপোনালোকৰ মাজতে কাৰ্বি ছোৱালী এজনী স্বৰ্ণিলা ৰংহাং বুলি কৈ ৰহাত জ্বলাই দিছিলে। কেছ চলি আছে, আজিলৈকে ন্যায় পোৱা নাই ফেমিলিয়ে। এট্ৰচিটি এক্ট মতে এই এক্ট প্ৰভিজনটো যদি ডালে তেতিয়া ভিক্টিমটোৱে কম্পেনচেশ্যন পায়। ৰেপ আৰু মাৰ্ডাৰ বুলি কৰিলে মানে ট্ৰাইবেল ছোৱালীক আমি পাম কিমান টকা? 16,50,000 পাম। আৰু যিটো কালপ্ৰিট সি বেল নেপায়। চাৰ্জশ্বিট 2 মান্থছত কমপ্লিট কৰিব লাগে। আইঅ' কোনে হ'ব? DSP হ'ব। কেছ যদি ৰেজিষ্টাৰ নকৰে ক'ত যাব লাগিব? আমি সেশন কোৰ্টত, স্পেচিয়েল কোৰ্টত যাব লাগিব। এইটো একমতে CGMৰ অধিকাৰ ইয়াত নাই। স্পেচিয়েল কোৰ্ট আছে, স্পেচিয়েল PP আছে, স্পেচিয়েল আপোনাৰ ইনভেষ্টিগেশ্যন অফিচাৰ আছে। আৰু কেছটো উইদিন 4 মান্থছত ডিছপ'জ কৰি দিয়ে। ট্ৰাইবেল মানুহৰ যেতিয়া মাটিটো ইলিগেলি আমাক ডিছপ'জ কৰে নন ট্ৰাইবেলে, এই এক্টটো মনত পৰিব। কেছ খেলিবলৈ টকা পায়, একিউজন নন ট্ৰাইবেল বেল নেপায়। কিন্তু আমাৰ OC সকলে, পুলিচ ষ্টেচনৰ পুলিচবিলাকে এই এট্ৰচিটি এক্টটো আজিলৈকে লগোৱা নাই। অসম চৰকাৰে আমাক এতিয়াও চকুতে ধূলি মাৰি আছে।
এতিয়াও আমাক ব্লেকমেইল কৰি আছে ৰাইজ নৰেন্দ্ৰ মোদী কোৱা নিচিনা ভাইৰ বানো আমাক কিমান সাবজুকেট কৰিব আমাক কিমান লুটিব আমাক কিমান মাৰিব আমি পাহৰিব নালাগে ওঠাবে বহুতখিনি মানুহে কেপ্টেইন উইলসন চাংমাই যেনেকৈ ষ্টাৰ্ট দিছিলে আজি সেই জেগাতে আহি পেলাই জন কাটাৰ ইণ্ডিয়াৰ তেখেতৰ টিমে কৰি আছে only because of our own right. We are not claiming someone's right. We are not trying to destroy someone's bread and butter. We as a citizen of this country, we are demanding our right. As an Indian, we have every right. As a tribal, we have every right. Tribal people are karone ki ase Sinu tribe aru forest dweller boli koise eta gotei forest kini government e lobole goi ase ami forestor malik hoi pelai jongolot bohoba kora bisotu amar odhikar kahi lobole goi ase we are in a danger we are going to become a bhikhari we are going to become a refugee if you don't fight for your right. If you don't fight for your right, আপোনালোকে যদি সংগ্ৰাম নকৰে নিজৰ অধিকাৰ কাৰণে 100% sure এদিন আমি কান ধৰি থাকিব লাগিব আমি চকু পানী টুকি থাকিব লাগিব and it will be too late. Therefore, এই কাৰণে এই yes man culture টো আজিৰ পৰা হটাও কৰি কোনোবাই যদি কয় আন্টি আঙ্কেল আই এম সৰি বুলি কবি এই yes man হ'ব I convey one message from this stage. From today, in Karbi Anglong, yes man culture should be totally abolished. Yeah. Are you ready? সকলোৱে abolish কৰিব পাৰিব না? আজিৰ পৰা yes man culture Karbi Anglong নহ'ব। Karbi Anglongত দালাল system নচলিব। Karbi Anglongত আমাক ব্লেকমেইল কৰিব নোৱাৰিব আমাৰ মাটি আমাক অধিকাৰ লাগিব মই বেছি যদি কৈছে কোনোবাৰ যদি গান লাগিছে আই এম ভেৰি সৰি এক্সট্ৰিমলি সৰি ক্ষমা কৰিব আৰু একবাৰ আহিম আকৌ কথা পাতিম আজিলৈকে হিমানে মই সামৰ মাৰিলো আৰু বিফৰ আই conclude my speech I thank the organizers for giving me this opportunity to spread the awareness program. Thank you so much. Thank you.